প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিবলৈ লৈছোঁ ধাৰাবাহিক উপন্যাস পাঠৰ পঞ্চমটি খণ্ড বকুল ফুলৰ দৰে। অসীম, অসীম, হে অসীম। চক খাই ধহমহাই অসীম শিলচটাত বহি পৰিছিল। গোটেই ঠাইখিনি আন্ধাৰে আৱৰি ধৰিছিল। অলপ আগতে কোৰহাল কৰি থকা চৰাইবোৰো নীৰৱ হৈ পৰিছিল। বিৰাট নীৰৱতাত অসীম শব্দটো পাহাৰত ঠেকা খাই প্ৰতিধ্বনিত হৈ কঁপি উঠিছিল। শব্দটো ৰহস্যময় যেন লাগিছিল অসীমৰ। গাঁৱৰ এমূৰে থকা পাহাৰখনলৈ এই সময়ত তাক বিচাৰি কোন আহিব পাৰে? চকু দুটা মোহাৰিলেহি। এই আন্ধাৰত পাহাৰৰ তলত এনেকৈ শুই থাকেনে? ঠাণ্ডা লগা নাই? নিৰ্মল? শিলচটাত পৰি থাকোঁতে টোপনি আহি গ'লো, গমেই নাপালোঁ। বাঘে খাই মাৰি থলে গম পাবি, নিৰ্মলে হাঁহি ক'লে। বাঘে তোকোতো খাব পাৰে। এইখিনি সময়ত অকলে আহিবলৈ ভয় লগা নাই? অসীমে নিৰ্মলক ক'লে। আহিছোতো কেতিয়াবাই। ক'ত আছিলি? শিলচটাত বহি আছিলোঁ তোৰ কাষতে, তোক জগাবলৈ ভাল লগা নাছিল। অসীম নীৰৱ হৈ গ'ল। ইমান আন্ধাৰ হৈ আহিছিল, পৰিৱেশটো ইমান নিৰ্জন, ইমান নীৰৱ হৈ পৰিছিল, কিবা ভয় ভয় লাগিবলৈ ধৰিছিল, সেইবাবে তোক উঠাই দিলোঁ। তই যে এনেকৈ ইয়ালৈ আহিছ, ঘৰত তোক খং নকৰিব? অসীমে ভাল ঘৰৰ নিয়ম নীতিবোৰ জানে। মোৰ মা দেউতা ইমান বেয়া নহয় দে। নিৰ্মলৰ কথাষাৰ শুনি অসীম যেন চটফটাই উঠিল। নিৰ্মলে বুজি পালে, দুখত ডুবি থকা মানুহবোৰ বৰ স্পৰ্শকাতৰ হৈ পৰে। কথা কওঁতে বহুত সাৱধান হ'ব লাগে। অসীমৰ মনটো পাতল কৰিবলৈ নিৰ্মলে ক'লে, ইমান নিৰ্জন, আন্ধাৰো, ক'তো একো শব্দ নাই। বতাহত জংঘলবোৰ মাজে মাজে কঁপি কঁপি উঠে। একদম কিতাপত পঢ়া ভূতৰ গল্পৰ দৰে পৰিৱেশ। তাতে তোৰ নাকৰ ঘূৰঘূৰণিটো বাঘৰ গোজৰণিৰ দৰে লাগিছিল। মানুহে শুনিলে দূৰতে বাঘ বুলি পলাব। নিৰ্মলৰ কথা শুনি অসীমে হাঁহিলে। নিৰ্মলক তাৰ ভাল লাগে। আগতে তাৰ প্ৰতি অসীমৰ মনত এক ধৰণৰ সংকোচৰ ভাৱ আছিল। হয়তো এক ধৰণৰ ঈৰ্ষাৰ ভাৱেও পোখা মেলিব খুজিছিল। কিন্তু নাই, এতিয়া অলপো ঈৰ্ষাৰ ভাৱে তাক আমনি নকৰে। বৰং নিৰ্মলৰ বহুত ভাল হোৱাটো বিচাৰে সি। ভাল হওক, নিৰ্মলৰ আৰু ভাল হওক। কেতিয়াবা ঘৰৰ অশান্তিবোৰৰ মাজত সোমাই গৈ গৈ এসময়ত তাৰ মূৰটো গধুৰ হৈ যায়, উশাহ বন্ধ হৈ যোৱা যেন লাগে। তেতিয়া নিৰ্মলৰ কথা মনত পৰিলে তাৰ মনটো ভাল লাগিব খোজে। আন্ধাৰ হৈ থকা বুকুখন পোহৰত উজ্বলি উঠিব খোজে। তেতিয়া তাৰ নিৰ্মলক লগ ধৰিবলৈ মন যায়, তাৰ লগত কথা পাতিবলৈ মন যায়, কিবা কিবি কথা তাক ক'বলৈ মন যায়, বহুত কিবা কিবি। ৰাতি যেতিয়া খাটত সি পৰি থাকে, টোপনি নধৰে চকুত। আন্ধাৰৰ মাজৰ পৰা নিৰ্মলৰ কেইটামান শব্দ যেন তাৰ বুকুৰ গভীৰলৈ সোমাই আহে। তোৰ কি হৈছে মোক কবি অসীম? তাৰ কি হৈছে নিৰ্মলক ক'বলৈ মন যায় অসীমৰ। কিন্তু এইবোৰ কথা কেনেকৈ আৰম্ভ কৰিব লাগে, কেনেকৈ ক'ব লাগে অসীমে নাজানে। কি ভাবি আছ? নিৰ্মলৰ মাতত উচপ খাই উঠে অসীম। কথাবোৰ ভাবোঁতে ভাবোঁতে সি যে অকলে নাই, নিৰ্মলৰ লগতহে বহি আছে সেই কথাও সি পাহৰি গৈছিল। আজিকালি দেখোন কাৰোবাৰ ওচৰত থাকিলেও সি অকলশৰীয়া হৈ পৰে। কি যে হৈছে তাৰ? একো ভবা নাই, এনেই। অসীমে কিবা এটা ক'ব লাগে বাবেই ক'লে। স্কুললৈ যোৱা নাই কিয়? কথাটো সুধোতে নিৰ্মলৰ উশাহটো ঘন হৈ উঠে। কালি দেখিলিয়েই দেখোন। গহীন হৈ তলমূৰকৈ অসীমে উত্তৰ দিলে। নিৰ্মলৰ মনত কালিৰ ঘটনাটো বেছ সজীৱ হৈ আছে।
গতিকে সি অসীমৰ আওপকীয়া উত্তৰটো বুজি পালে। ধুত চাল্লা, প্ৰথম খোজতে উজুতি খালোঁ, নিৰ্মলে মনে মনে নিজকে কয়। সিটো গম পাইছে অসীমে কিয় স্কুল বাদ দিছে। কথাখিনি আৰম্ভ কৰিবৰ বাবেহে সি প্ৰশ্নটো কৰিছে। সেইটো কথাও গাধটোৱে বুজি নাপায়নে? এইবিলাক কথা কেনেকৈ ক'ব লাগে নিৰ্মলে নাজানে। এইবিলাক কথা পতাতকৈ খেদাখেদি মাৰামাৰি কৰা বেছি সহজ, নিৰ্মলে ভাবে। কাইলৈৰ পৰা আকৌ স্কুললৈ যাবি? নিৰ্মলে কোমলকৈ সোধে। নাযাওঁ। যাবি দে, নিৰ্মলৰ ধৈৰ্য কমি আহিছে। নাযাওঁ। যাবি দে অ', নিৰ্মলে অলপ জোৰেৰে ক'লে। নাযাওঁ অ', অসীমে গৰ্জি উঠিল। ধুত, এই অসীমটোৱে আলোচনা কেনেকৈ কৰিব লাগে নাজানে। নিৰ্মলেতো নাজানেই, এই গাধটোৱে তাতকৈও বেছি নাজানে। স্কুললৈ নাযায় কাৰণে নহয়, আলোচনা কৰিবলৈ নাজানে বাবে নিৰ্মলৰ অসীমৰ ওপৰত খং উঠি যায়। কিয় নাযাওঁ? নিৰ্মলৰ মাতটো অলপ টানকৈয়ে ওলাল। দেখা নাই? অসীমৰ মাতটো তাতকৈও টানকৈ ওলাল। দেখিছোঁ, শিলচটাত নাক বজাই শুই আছিলি, সেইবাবে নাযাওঁ। দিনটো শুইছোঁ নেকি? গধূলিহে শুইছোঁ। ঠিক আছে, দিনত স্কুললৈ যাবি, গধূলি আহি শিলচটাত শুবি। দিনত শিল ভাঙিম আৰু গধূলি ঘৰলৈ গৈ পইচাকেইটা বাপেৰক মদ খাবলৈ দিবি। এইবাৰ অসীম নীৰৱ হৈ পৰিল। সাহস পাই কেইছেকেণ্ডমান পিছত নিৰ্মলে আকৌ ক'লে। কি লাভ হৈছে কচোন? দিনটো কষ্ট কৰি শিল ভাঙ, গধূলি কষ্টৰ পইচাকেইটা দেউতাৰে কাঢ়ি লৈ যায়। তই শিল ভঙা আৰু নভঙাৰ মাজত পাৰ্থক্যটো ক'ত? তই শিল ভাঙিলেও ঘৰৰ একো লাভ নহয়, ক্ষতিহে হ'ব। পইচা পাই দেউতাৰৰ মদৰ পৰিমাণটো বাঢ়িব। বেছি মদ, বেছি উৎপাত। ইমানখিনি কথা একেৰাহে ক'ব পাৰি নিৰ্মলৰ উৎসাহ বাঢ়ি গৈছিল। এটা দীঘল উশাহ লৈ সি আকৌ আৰম্ভ কৰিলে। শিল নাভাঙিলে তোৰ বহুত লাভ, তই আকৌ স্কুললৈ যাব পাৰিবি। শিল নাভাঙিলে তোৰ দেহৰ কষ্ট কমিব আৰু নিৰ্মল ৰৈ গ'ল। আৰু কি? অসীমে শুনিবলৈ আগ্ৰহ প্ৰকাশ কৰিলে। নিৰ্মলৰ ভাল লাগি গ'ল। সি অসীমৰ থেতেলা খোৱা আঙুলিটোলৈ দেখুৱাই ক'লে, আৰু এইবিলাকো নহয়, কিবা ঔষধ খাইছ? অসীমে মূৰ জোকাৰিলে। বনশেউলিৰ ৰস দিছোঁ, ঠিক হৈ যাব, অসীমে জনালে। কাইলৈৰ পৰা যাবি? ক'লৈ? অসীমে বুৰ্বকৰ দৰে সোধে। স্কুললৈ আকৌ। অসীম নীৰৱ হৈ ৰয়। এইবাৰ অন্তত পোনছাতেই নাযাওঁ বুলি কোৱা নাই, নিৰ্মলে ভাবে। নিৰ্মলে আকৌ সোধে। যাবি? মোৰতো পঢ়া বহুত বেয়া হৈ গৈছে আৰু ঘৰত ইমান সমস্যা, মই পঢ়ি জানো কিবা লাভ হ'ব? চা অসীম, সমস্যাৰ পৰা পলালে সমস্যাৰ সমাধান নহয়। কথাষাৰ কৈ নিৰ্মলে কেইছেকেণ্ডমান টভক মাৰি ৰ'ল। সি মনত পেলাবলৈ চেষ্টা কৰিলে কথাষাৰ সি ক'ৰবাত পঢ়িছিল নেকি। তাৰ পিছত অলপ লেনিয়াই সি লাহেকৈ সুধিলে, যাবি? ৰাতিটো ভাবি চাওঁ দে, অসীমে গহীনাই ক'লে। হ'ব, আজিলৈ এইখিনি হ'লেও হ'ব। কিতাপত আছে নহয়, ভুকুতে কলটো নপকে। ভালকৈ আন্ধাৰ হৈছিল। সিহঁত বহাৰ পৰা উঠিল। বিজুলী বাতি আৰু লেমচাকিৰ পোহৰত গাঁওখন ধুনীয়া দেখাইছিল। পাহাৰতলিৰ আন্ধাৰৰ মাজৰ পৰা সিহঁতে দেখিছিল। সিহঁত গাঁৱৰ ফালে আগবাঢ়িল। কাৰো মুখত কথা নাই। অসীমৰ ঘৰৰ পদূলিমুখত দুয়ো ৰ'ল। আন্ধাৰ, ইয়াতে দুয়ো এৰা এৰি হ'ব। নিৰ্মলে অসীমৰ হাত এখনত ধৰি লাহেকৈ ক'লে, কাইলৈ স্কুলত মই তোৰ বাবে ৰৈ থাকিম। অসীমে একো কোৱা নাই। তই যাবি, তোক ক্লাছত নেদেখিলে মোৰ বৰ বেয়া লাগে অ' অসীম।
অসীমে একো কোৱা নাই। বৰকৈ মনত পৰে জানো, অসীমে কান্দিছে, নিৰ্মলে দেখা নাপালে, আন্ধাৰ।